আরে দিবানা হয়ে যাবে তুমি এফালে নাই ন সেইফালে আছে কমে আছে ৰাস্তাত সাপ দেখি পালো Hey guys, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ কানুবাৰীলৈ আহিলোঁ ভিন্দ ইয়াতে থাকে ভিন্দ আৰু বাইদেউহঁতৰ লগতে কানুবাৰী গুচি আহিলোঁ কালি ভাগৰ লাগিলে ভিডিঅ' কৰা নহ'ল আৰু ঘৰতো যেতিয়া ওলাই আহিলোঁ ছাডেনলি গুচি অহা হ'ল ভিডিঅ' কৰা নহ'ল তো কালি পালোঁগৈ ভাগৰ চাগৰ লাগিলে কালি ব্লগ নকৰিলোঁ আৰু এনেই অহা সময়ত ভিডিঅ' কৰিছিলোঁ তাকে ব্লগটো দেখি পাব আপোনালোকে কানুবাৰীখন আপোনালোকক থুলমূলকৈ দেখাম ৰ'ব আৰু কেইদিনমান আছোঁ ঘূৰিম আপোনালোকক ভালকৈ দেখাম पूरा जुई उठवा तो कर रही है जुई बना वो खा रहा है ना খাওঁ अरे दीवाना हो जाओगे दाम तो कमी जाए ডিগবৈ পাইছোঁহি এতিয়া আৰু 2-2.5 ঘণ্টামান লাগিব কানুবাৰী পাবলৈ আৰু লগ লাগিব এয়া চাওক এয়া ভালকৈ সাৰ পোৱাই নাছিলে হাতখন হিলাই আছে গান শুনি কিনি ইয়াত আছোঁ আহা ডিগবৈ পালোহি ডিগবৈ এতিয়া ডিগবৈ ৰিজাৰ্ভ ষ্টাৰ্ট হ'ব এতিয়া বা ভিন্দ লগত আহিছোঁ আহা সাৰ পালা এবিনে চোৱা এবিনে চোৱা ছোৱালী সাৰ পালে বলক গৈ থাওঁ বলক ছোৱালী সাৰ পালে এতিয়া গাড়ী চলাব নিদিয়ে আৰু কেনেকৈ মাথাটো হিলাই আছে নাচি আছা নেকি এই ছোটা ডন এই ছোটা ডন এই ছোটা ডন ৰাস্তাত সাপ দেখি পালো কি সাপ এইটো হকা সাপ ৰিজাৰ্ভৰ মাজত চক কেনেকৈ গৈ আছে এইটো বাহিৰত বিক্ৰীও হয় ন মানুহ কি মন্দিৰ হয় এইটো মনেশ্ৰী ন টিপাম বুদ্ধ বিহাৰ Assam Petrochemical Limited উঠিছে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ মানে এতিয়া সেইটো এলেকা আপোনালোকৰ এলেকা যাবলৈ মানে একেখন ৰিজাৰ্ভে 2-3 বাৰ পাৰ হ'ব লাগে মানে দিল্লী ঘাট
ডেষ্টিনেশ্যন পাবলৈ আৰু 2 মিনিট লাগিব কানুবাৰী গেট পাইছোহি আৰু এইটোৱে অসম অৰুণাচলৰ বৰ্ডাৰ ইয়াতে চেক পইণ্ট আছে Longding police 2,000 years later. বন্ধুসকল এতিয়া আমি সোণাৰীলৈ যাবলৈ ওলাইছোঁ ভিন্দৰ লগত সোণাৰী যাওঁ কাম এটা আছে ভিন্দৰ এনেই ফুৰাও হ'ব আৰু আপোনালোকক জেগা দেখুৱাও হ'ব গৈ আহোঁ মজা লাগিব চাই থাকক মোৰ লগত লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা এই চেক গেটটো দেখিছে নহয় তাৰ লেফ্ট চাইডে চাব গেট নিচিনা এখন দেখি পাব সেইখন ডালিমিৰ মৈদাম হয় গদাপানী ডালিমিৰ কাহিনীটো শুনিছে নহয় আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল আমাৰ ভিন্দৰ বয়েক ডালিমিৰ বংশৰে হয় মজা কথা ন ইণ্টাৰেষ্টিং কথা আচ্ছা মই দেখাওঁ আপোনালোকক ভালকৈ আৰু আছোঁ কেইদিনমান মই আহিম ইয়াত ভালকৈ দেখাওঁ আপোনালোকক চাৰিওপিনে মাথো সেউজীয়াই সেউজীয়া আৰু লগতে কলা ডাৱৰ এইবোৰৰ কাৰণে মানুহে ঘূৰি ফুৰিব লাগে কয় যে জীৱন দুদিনীয়া কিন্তু ঘূৰি ফুৰিব লাগে এইবোৰেই কি ধুনীয়া দেখিছে কি ধুনীয়া লাগিছে চব অৰুণাচল প্ৰদেশত থকা মজা এইবোৰে দেখিলে কি ধুনীয়া ভিউ চব পথাৰ বৰষুণ দি আছে বৰষুণৰ টোপালবোৰ এনেকৈ গোট খাই আছে এইবোৰ চব কি ধুনীয়া পৰিৱেশ কি ধুনীয়া পৰিৱেশ ভিউ চাই পাগলা হৈ গৈছো বনাই আছে নেকি কি বঢ়িয়া লাগিছে সেউজীয়া পথাৰ নীলা পাহাৰ আৰু কলা ডাৱৰ কম্বিনেশ্যন চাওক ন আমাৰ অসমতো কমি নাই বাছ পাহাৰটোৰে কমি আৰু বাকী অসমতো সৌন্দৰ্যতাৰ কমি নাই চাওক পানী সিঁচি আছে দেখি পাইছে দেখি পাইছেনে এইটো এইকেইটা আকৌ কি হ'ল আকৌ কাই যাওকচোন আকৌ ৰখাকে ৰখাচোন এইটো পলালে টেঙৰ আছে আকৌ আহিব ই পলাই চাই কেনেকৈ চাই গৈছে চব আকৌ আহিব এইটোৱে राजधानी में भी देना था उसने अभी बुकिंग कर लिया है बोला तो এয়া চব পথাৰ ডুবি গৈছে বানপানী নিচিনাই হৈ আছে আৰু জেগাই জেগাই মানুহবোৰ যে কি হ'ল বেচেৰা খেতিয়ককেইটা বন্ধুসকল পালোহি সোণাৰী এইটো সোণাৰী বজাৰ কেইটামান বস্তু লৈ লওঁ মোৰ একো কিনিবলৈ নাই ভিন্দৰে আছে কেইটামান বস্তু কিনিবলৈ চাওঁচোন কি
মই বাছ ভিডিঅ' বনাই থাকিব পালেই হ'ব আৰু এইটো ডেইলি বজাৰ শাক পাচলিৰ হ'লচেলত দিয়ে নেকি এইখিনি যোনপিনে চালেও মাছেই মাছ কি লাগে আপোনাক ৰৌ লাগে বৰালি লাগে ৰূপচন্দা মিৰিকা কি আছে জানো এইকেইটা এইটো আমাৰ কুচিয়া মহাৰাজ একদম হাতটোৱে আৰু গোটেইজন এইটো শিঙি মাছ সৰু সৰু এইটো চাওক ইমান ডাঙৰ বাহু মাছৰ কণী আধা নিলেই কোনোবা এইটো আধাহে এইটো কি আছিলে বৰলীয়া বন্ধুসকল আহি পালোঁ সোণাৰীৰ পৰা বৰ ভাগৰ লাগি গৈছে দেই অলপ আগত আহি পাইছোঁ গা চা ধুলোঁ ভাত চাত খালোঁ টোপনিয়ে নধৰিলে যোৱা ৰাতি পিম্পলছ কেনেকৈ ওলাই গ'ল দিছে জেগাতে ইমান বিষাইছে ঠিক আছে বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোকে কুশলে থাকক সাৱধানে থাকক আৰু এটা ইম্পৰ্টেণ্ট কথা আনক সহায় কৰক লগতে আৰু এটা কথা লাইক কৰক শ্বেয়াৰ কৰক আৰু अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूँ मुझे अरे जान